নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি আকৌ পুনৰবাৰ আহিছে এটা নতুন ৰেচিপিৰ সৈতে। আজি বনাবলৈ লৈছোঁ ফুলকবিৰ পৰঠা। বৰ বিশেষ কথা নকওঁ, গতিকে চাওঁ কেনেকৈ মই বনালোঁ ফুলকবিৰ পৰঠা। আৰু এজনী ছোৱালী দেখিছে মোবাইল চাই আছে কেনেকৈ। বেটা কি বনো বেটা হাই বেটা हेलो अब एरनी अम्मा टिकोली एरनी हाय बढ़िया छोमे दे दिया छोमे दे दिया ओए दुनिया এই ফুলকবিখিনি একেবাৰে এনেকৈ হ'লে নহ'ব। এই ফুলকবিখিনি অকণমানি হ'ব লাগিব। গতিকে মই ইয়াত এতিয়া এই চপাৰটোত মিহিকৈ কুটি ল'ম। মই একো নাই দিয়া। কাৰেণ্ট গ'ল। এইখিনি হৈ গ'ল। এতিয়া মই ইয়াত ধনিয়া অলপ দিলোঁ আৰু এতিয়া এইখিনি ঠাণ্ডা হ'বলৈ অলপ দি থৈ দিম। এতিয়া আগতে এটা ভিডিঅ' দিছিলোঁ মূলা পৰঠাৰ। তেনেকৈ একে প্ৰচেছত এইটো বনাম তেনেকৈ। বেটা মোক মাৰিডাল দিয়া।
যেতিয়া বেলনা মাৰিতে লৈ লৈছিলে হয় হৈ গ'ল এতিয়া এখন টাৱাত দি দিম টিটপ এনেকৈ গোটেইখনো বনালোঁ আজি ভিডিঅ'টো ইমানেই আছিলে ফুলকবি পৰঠাটো খালোঁ পিছে বনাই মেলি ভিডিঅ'টো এতিয়াহে কৰিছোঁ মই বহুতে ভাল লাগিলে আপোনালোকে ট্ৰাই কৰি চাব একেবাৰে সহজ আৰু মই একেবাৰে চিম্পুলত বনাইছোঁ গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আজিলৈ আহিছোঁ নমস্কাৰ